আৰু দৰ্শক ছাত্ৰীসকলৰ বাবে খুব ভাল খবৰ এটি লৈ আহিছোঁ, অৰ্থাৎ যিখিনি সংখ্যালঘু ছাত্ৰী আছে তেওঁলোকৰ বাবে ভাল খবৰ। আৰু যিখিনি ছাত্ৰীয়ে দশম, একাদশ আৰু দ্বাদশ শ্ৰেণীত পঢ়ি আছে তেওঁলোকৰ বাবে ভাল খবৰ। তেওঁলোকৰ বাবে চৰকাৰে ব্যৱস্থা কৰিছে জলপানীৰ। আৰু এই ছাত্ৰীসকলে চৰকাৰী বা প্ৰাদেশিকৃত লগতে ব্যক্তিগত খণ্ডত যদি পঢ়ি আছে তথাপিও এই জলপানীৰ ব্যৱস্থা গ্ৰহণ কৰিছে চৰকাৰে, এই জলপানী লাভ কৰিব ছাত্ৰীসকলে, দশম, একাদশ আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰীসকলে। আমি যদি চাবলৈ যাওঁ একদম চমুকৈ, তেনেহ'লে দশম শ্ৰেণীত যিখিনি ছাত্ৰী পঢ়ি আছে তেওঁলোকে 2000 টকা প্ৰতি বছৰে পাব। আৰু যিখিনি একাদশ আৰু দ্বাদশ শ্ৰেণীত পঢ়ি আছে ছাত্ৰী তেওঁলোকে 4000 টকা পাব। আচলতে ছাত্ৰীৰ বাবে কিয় দিছে, ছাত্ৰৰ বাবে কিয় দিয়া নাই, কিছুমানে কমেণ্ট কৰিব। আচলতে ছাত্ৰবিলাকে পঢ়ে, কিন্তু যিখিনি সংখ্যালঘু ছাত্ৰী আছে, সংখ্যালঘু ছাত্ৰীখিনিয়ে কম বয়সতে আচলতে বিদ্যালয় এৰি দিয়ে, যাৰ বাবে যাতে এই ছাত্ৰীসকলক পঢ়া সুবিধা লাভ কৰিব পাৰে তেওঁলোকৰ বাবে চৰকাৰে এটা জলপানীৰ ব্যৱস্থা কৰিছে। গতিকে দশম শ্ৰেণীৰ ছাত্ৰীসকলে 2000 টকা আৰু একাদশ আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰীসকলে 4000 টকা প্ৰতি বছৰে লাভ কৰিব। আবেদনৰ কিছু নিয়ম আছে, সংখ্যালঘু হ'ব লাগিব, 2020-21 শিক্ষাবৰ্ষত পঢ়ি থকা হ'ব লাগিব, লগতে চৰকাৰী প্ৰাদেশিকৃত, অপ্ৰাদেশিকৃত, চৰকাৰী স্বীকৃতিপ্ৰাপ্ত বা ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত পঢ়ি থকা হ'ব লাগিব। আবেদনকাৰী পৰিয়ালৰ সৰ্বোচ্চ 2গৰাকী ছাত্ৰীয়েহে পাব। অৰ্থাৎ এটা পৰিয়ালত যদি 4গৰাকী আছে সৰ্বোচ্চ 2গৰাকীয়ে পাব। সেইটো কোনে কোনে পাব সেই হিচাপে আবেদন কৰিলে হ'ল। লগতে আবেদনৰ বাবে আধাৰ কাৰ্ড কিন্তু বাধ্যতামূলক। গতিকে যিখিনি ছাত্ৰ ছাত্ৰীৰ আধাৰ কাৰ্ড নাই তেওঁলোকে আধাৰ কাৰ্ড বনাই লওক। ছাত্ৰসকলৰো যদি নাই, ছাত্ৰসকলৰ বাবে বৃত্তি আছে, জলপানী আছে, গতিকে তেওঁলোকেও পাব। গতিকে যিসকলৰ ছাত্ৰ ছাত্ৰীৰ আধাৰ কাৰ্ড নাই, আধাৰ কাৰ্ডখন বনাই লোৱাটো বহুত দৰকাৰী এতিয়া, কাৰণ চৰকাৰে কিবা সুবিধা পাব লাগিলে আধাৰ কাৰ্ড বাঞ্ছনীয়। আবেদনৰ প্ৰক্ৰিয়াটো এতিয়া জানিবলৈ হ'লে ৱেবছাইটটো হৈছে www.madhyamik.assam.gov.in। madhyamik.assam.gov.in এই ৱেবছাইটৰ জৰিয়তে আপোনালোকে আবেদন কৰিব লাগিব, নাইবা গুগল প্লে' ষ্ট'ৰৰ পৰা বিদ্যাৰ্থী যিটো মোবাইল এপ BIDYARTHI, এই বিদ্যাৰ্থী মোবাইল এপটো গুগল প্লে' ষ্ট'ৰত আপোনালোকে যেনেকৈ ফেচবুক ডাউনলোড কৰে, হোৱাটছআপ ডাউনলোড কৰে, তেনেকৈ বিদ্যাৰ্থী মোবাইল এপটো ডাউনলোড কৰিব। ইয়াৰ জৰিয়তে আপোনালোকে আবেদন কৰিব পাৰিব। নতুবা আপোনালোকে www.madhyamik.assam.gov.in এই ৱেবছাইটৰ জৰিয়তে আবেদন কৰিব পাৰিব। আপোনালোকে নিজে যদি পাৰে নিজে কৰিব ঘৰতে, আৰু যদি নিজে নোৱাৰে ওচৰত যদি তেনেকুৱা কোনোবা জনা আছে ব্যক্তি তেওঁলোকৰ দ্বাৰা কৰি ল'ব পাৰে, খুব টান নহয়। কি কি নথি পত্ৰ লাগিব? ছাত্ৰীসকলৰ নিজৰ নামত ছেভিংছ বেংক একাউণ্ট থকাটো বাধ্যতামূলক। আৰু সেই বেংক একাউণ্টটোৰ যিটো ফ্ৰণ্ট পেজ প্ৰথম পৃষ্ঠা, সেই পৃষ্ঠাটো এটা কপি আপলোড কৰিব লাগিব, অৰ্থাৎ ফটো মাৰি আপলোড কৰি দিলে হ'ল। এটা যিখন বিদ্যালয়ত পঢ়ি আছে সংশ্লিষ্ট শিক্ষানুষ্ঠানৰ মুৰব্বী, অৰ্থাৎ হেডমাষ্টাৰ হওক বা প্ৰিন্সিপাল হওক, তেখেতৰ কি লাগিব? এটা ডিক্লাৰেশ্যন লাগিব। আবেদনকাৰীৰ ফটো আৰু স্বাক্ষৰ লাগিব, ফটো আৰু ছিগনেচাৰ লাগিব। আৰু লাষ্ট ডেট হৈছে 7 নৱেম্বৰ 2021। এই কিছু কাৰ্য ব্যৱস্থা আছে। এই প্ৰপত্ৰসমূহ সংশ্লিষ্ট জিলাৰ, ধৰক বৰপেটা জিলা কি কৰিব? যি বিদ্যালয় পৰিদৰ্শক আছে তেওঁলোকৰ দ্বাৰা পুনৰীক্ষণ কৰা হ'ব। লগতে শুদ্ধ আৰু যথোচিত আবেদনকাৰী অহা 2022 মাৰ্চ মাহৰ ভিতৰত জলপানী ধৰ নিৰ্দিষ্ট বেংক একাউণ্টত লাভ কৰিব। অফিচ এড্ৰেছ দিছে এক্সামিনেশ্যন এণ্ড ট্ৰেইনিং ব্ৰাঞ্চ, ডাইৰেক্টৰেট অফ ছেকেণ্ডেৰী এডুকেশ্যন আছাম, কাহিলীবাৰী, গুৱাহাটী। কিবা যদি অসুবিধা থাকে ইমেইল কৰিব পাৰে scholarships.assam@gmail.com, নাইবা ফোন নম্বৰত অফিচ আৱাৰ্ছৰ ভিতৰত কণ্টেক্ট কৰিব পাৰে 0361 355 8170 এই নম্বৰত কণ্টেক্ট কৰিব পাৰে। যদি আপোনালোকে এইটো QR কোড দিয়া আছে, কোনটো এপৰ জৰিয়তে আবেদন কৰিব পাৰিব সেইটো যদি আপুনি নাজানে, এই QR কোডটো আপোনালোকে স্কেন কৰিলেও সেই এপছটো আহি যাব, তাৰপিছত ডাউনলোড কৰি ল'ব। নিশ্চয় খবৰটো ভাল পালে। সংখ্যালঘু ছাত্ৰী বহু আছে, গতিকে তেওঁলোকলৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক, যাতে এই ছাত্ৰীসকলে পঢ়াৰ বাবে সুবিধা লাভ কৰিব পাৰে। আৰু ছাত্ৰীসকলে পইচাৰ কাৰণে যাতে পঢ়িব শিক্ষানুষ্ঠানত নোযোৱাকৈ থাকিব নালাগে, গতিকে আপোনালোকে এই ভিডিঅ'টি শ্বেয়াৰ কৰি দিয়ক তেওঁলোকৰ বাবে। ধন্যবাদ।